সরকারের মূল উদ্দেশ্য মোক মানে সহায় করবার লাগে, সহায় সাহায্য করবার লাগে। মই থেকে নাকি বিকলাঙ্গর পয়সা পাওয়া নাই। নমস্কাৰ, আসসালামু আলাইকুম। আমাৰ BTC হেল্পছ চেনেলৰ পৰা সমগ্ৰ অসমবাসীলৈ স্বাগতম জনাইছোঁ। আজি আমি উপস্থিত হৈছোঁ অন্য এটা ভিডিঅ' লৈ। আমি বহুত দিনৰ পৰা শুনা পাইছোঁ ইয়াতে এজন বিকল মানুহ আছে। তেওঁৰ লগত আমি আজি কথা বতৰা পাতিম, তেওঁৰ ঘৰৰ বুজ ল'ম, তেওঁ কেনেকৈ কি কৰি আছে, ইনকাম ক'ৰ পৰা কি হৈ আছে, আপোনালোকৰ লগত সকলো কথা আমি ভিডিঅ' আকাৰে আপোনালোকক দেখুৱাম। আহক আমি তেখেতৰ লগত কথা পাতোঁ। আহক, ঘৰৰ পৰিৱেশটো দেখিবলৈ পাইছোঁ, একেবাৰে সুচল পৰিৱেশ। আমি এতিয়া ল'ৰাজনক মাতিম। ল'ৰাজনৰ লগত আগতে আমি একো ধৰণৰ কথা পতা নাই। এতিয়া আমি ল'ৰাজনক মাতি চাম কি কৰি আছে। কাশেম, কাশেম, আহাচোন ইয়াতে বাহিৰত। তুমি কি কৰি আছিলা ঘৰৰ ভিতৰত? আমি দেখা পাইছোঁ ঘৰৰ ভিতৰত আছিলা তুমি। পঢ়ি আছিলো। আমি বহুত দিনৰ পৰা শুনা পাইছোঁ তুমি বোলে বিকল মানুহ এজন। হয়। তে তুমি স্কুলতো পঢ়ি আছা? হয়। কোনটো ক্লাছত পঢ়ি আছা, কেনেকৈ কি কৰি আছা কোৱাচোন একবাৰ। হাই সেকেন্ডারি সেকেন্ড ইয়ার পড়ি আছো, এবার ফাইনাল দিই। হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰ এইবাৰ ফাইনেল দিব। আমি শুনা পাইছোঁ তুমি বিকল, নিশ্চয়কৈ বিকল হয়নে? হয়। চাওক, এজন বিকল মানুহ তেওঁ এইবাৰ হায়াৰ ছেকেণ্ডাৰী দিব। তোমাৰ ঘৰৰ মানে মানুহ কোনে কোনে আছে, পৰিৱেশ কেনেকুৱা কোৱাচোন একবাৰ। মা, বাবা, মই তিনিজন। কিন্তু বাবাই কাম করবার নরে, 2 দিন 3 দিন কাম করে, করে ফেলে মোক পড়ার খরচ দিয়ে। চাওক, তোমাৰ বিকল চাৰ্টিফিকেট আছে নেকি কিবা? আছে। তুমি লৈ আহাচোন, আমি অসমবাসীলৈ একবাৰ দুখাই দিম কেনেকুৱা। মই লৈ আহো। ঠিক আছে। চাওক, তাইৰ বোলে বিকল চাৰ্টিফিকেটো আছে। তেওঁ ঘৰৰ ইনকাম কৰা তেনেকুৱা মানুহ নাই। তেখেতৰ আব্বা যিজন আছে তেওঁ মানে একেবাৰে বয়সীয়াল হৈ গৈছে, গতিকে কাম কাজ তেনেকৈ কৰিব নোৱাৰে। আমি তেওঁৰ এতিয়া চাৰ্টিফিকেটখন দেখুৱাম। চাওঁ, তোমাৰ বিকল চাৰ্টিফিকেটটো আমাৰ কেমেৰাৰ সন্মুখত দেখাই দিয়া। ইয়াতে বিকল চাৰ্টিফিকেট আছে। আপোনালোকে ঘৰৰ পৰিৱেশটো চাই সমগ্ৰ অসমবাসী ৰাইজে তেওঁ ভিডিঅ'টোত তাৰ স্কেনাৰটো মই আমাৰ তাৰ স্কেনাৰটো মই দি দিম ভিডিঅ'ত। আপোনালোকে যদি পাৰে 1 টকা 2 টকা 5 টকা যোনে যি পাৰে যেনেকৈ তাইক সহায় কৰিবৰ কাৰণে অলপ চেষ্টা কৰিব। এনেকুৱা মানুহক সহায় কৰিলেহে প্ৰকৃত মানে ভগৱানক সহায় কৰা হয় বুলি আমাৰ জুবিন দাই কৈছিল। গতিকে আমি তাইৰ কাৰণে অলপমান চেষ্টা কৰিছোঁ সহায় কৰাৰ কাৰণে। আমি অলপমান বজাৰ লৈ আহিছোঁ, দুসাঁজ যাতে ভালকৈ খাব পাৰে তেনেকৈ অলপ বজাৰ কৰি লৈ আহিছোঁ। আপোনালোকেও চেষ্টা কৰিব যাতে তাক অলপ সহায় কৰে। আমি তাইৰ কাৰণে যিখিনি বজাৰ আনিছোঁ সেইখিনি তেওঁক মই দি দিম। লোৱাচোন, এইখিনি অলপমান বজাৰ আছে, এইখিনি তোমালোকে ঘৰতে অলপ খাবা। আৰু তুমি অসমবাসী ৰাইজক বা BTC চৰকাৰ আছে আমাৰ, যিহেতু আমি BTCত বসবাস কৰোঁ, আৰু অসম চৰকাৰ আছে, চৰকাৰক কি জনাবা? সরকারের মূল উদ্দেশ্য মোক মানে সহায় করবার লাগে, সহায় সাহায্য করবার লাগে। মই থেকে নাকি বিকলাঙ্গর পয়সা পাওয়া নাই। পাবা লাগে মানে মোর চলার কারণে বা কিবা কারণে পাবা লাগে, কিন্তু মই নাপাওঁ। সেই কাৰণে মই ভৱিষ্যত জনালো, মানে অনুৰোধ জনাইছোঁ অসম চৰকাৰক বা আমাৰ BTC চৰকাৰক অনুৰোধ জনালো। ধন্যবাদ। আপোনালোকে ল'ৰাটোৰ মুখেৰে শুনা পাইছে বিকলাংগৰ এতিয়ালৈকে 1 টকা পইচা পোৱা নাই। গতিকে চৰকাৰক মই অনুৰোধ কৰিম, কাতৰ অনুৰোধ কৰিম, তেওঁৰ যাতে বিকলাংগৰ যিখিনি প্ৰাপ্ত ধন সেইখিনি যাতে চৰকাৰে অতি শীঘ্ৰেই তাইক দেই। এইখিনি কৈয়ে আজিৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ। ধন্যবাদ।